বানপানীয়ে বিধ্বস্ত কৰা এটা পৰিয়াল ভাষ্য শুনিলে দুখত ভাঙি পৰিব আপুনি। 6 মাহ পূৰ্বে বানে বিধ্বস্ত কৰি গৈছিল এই পৰিয়াল। মই ঘৰ দুৱাৰ বনাব পৰা নাই, মোৰ মানুহজনে কাম বন কৰিব পৰা নাই, কতো কাম বন নাই, কেনেকে চলিম, কেনেকে ঘৰ দুৱাৰ ঠিক কৰিম। হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক অকমান সহায় কৰিব লাগে। কিন্তু আজিলৈকে পৰিয়ালটিয়ে পোৱা নাই চৰকাৰী কোনো সাহায্য। গাঁৱৰ বহু লোকে পাইছে যদিও বাৰে বাৰে আবেদন কৰিও এই দুৰ্ভগীয়া পৰিয়ালটিয়ে লাভ কৰা নাই চৰকাৰী সাহায্য। চাওক, আমি যমুনামুখ সমষ্টিৰ মানুহ হয়, কিন্তু যমুনামুখ এনেকুৱা ধৰণৰ MLA আমাক নালাগে। কেলে লাগিব? আমাৰ ঘৰ দুৱাৰ ভাঙি গৈছে। MLA ভোটৰ সময়ত ভোট ল'ব আহে, কিন্তু চৌদিত গৈ শুই থাকে। ভোট লোৱাৰ সময়ত ভোট ল'ব আহে, ভৰি হাতে ধৰে, কিন্তু চৌদিত গৈ শুই থাকে। একো পোৱা নাই, আমি একো পোৱা নাই। চাওক, মোৰ ঘৰ দুৱাৰ চাওক, একো পোৱা নাই। যোনে পাব লাগে সি নাপায়, আৰু যোনে নাপায় সি পাব লাগে, সি পাই আছে। অভিযোগ আমি কৰিছো বহুত, কিন্তু গৈ চৌদিত শুই থাকে। ভোট ল'বৰ সময়ত আহে। চৰকাৰক কি কওঁ? চৰকাৰক মই কৈ আছো যেন আমি যমুনামুখ সমষ্টিত নাথাকো, যমুনামুখ সমষ্টি আমি এৰি দিম। কিয় কাৰণে এৰিম? কিন্তু আমাক MLA আমাক সহায় নকৰে। ক'ত যাব? আমি য'তে নাযাওঁ, লাগে উপঙি যামগৈ পানীত। আমি পানীত উপঙি যামগৈ, য'ত যাব পানী লৈ যাব আমাক, কিন্তু MLA আমাক সহায় কৰা নাই। যমুনামুখ সমষ্টিৰ MLA আমাক সহায় কৰা নাই। কোনো সহায় নকৰে, কৈছে পানীত উপঙি যোৱাগৈ তোমালোক। মই ঘৰ দুৱাৰ বনাব পৰা নাই, মোৰ মানুহজনে কাম বন কৰিব পৰা নাই, কতো কাম বন নাই, কেনেকে চলিম, কেনেকে ঘৰ দুৱাৰ ঠিক কৰিম। হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক অকমান সহায় কৰিব লাগে। মোৰ নিচিনা দুখীয়া এজনীক ঘৰ দুৱাৰ অকমান চাব লাগে, দিব লাগে, কিবা এটা সহায় কৰিব লাগে। আপোনাৰ নামটো কি? লক্ষ্মী হীৰা। আৰু গাঁওখনৰ নাম? বালিৰাম গাঁও, হোজাই ডিষ্ট্ৰিক্ট সমষ্টি।